নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে অসমৰ বহু চৰ্চিত নিযুত মাইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ বিষয়ে। এই আঁচনি দুটাৰ জৰিয়তে কোনে লাভ কৰিব, কিমান টকা লাভ কৰিব আৰু কেনেকৈ আবেদন কৰিব পাৰিব, সেই বিষয়ে সহজ ভাষাত জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। স্বাগতম জনাইছোঁ ইনফৰ্মেটিভ 24x7লৈ। আপোনালোকে চাই আছে ইনফৰ্মেটিভ 24x7। বন্ধুসকল, শিক্ষাৰ্থী তথ্যৰ আপলোডৰ বাবে পৰ্টেল মুকলি হ'ব 14 আগষ্ট তাৰিখে। শিক্ষানুষ্ঠানৰ পৰা আবেদন পৰীক্ষণ কৰা হ'ব 17 আগষ্টৰ পৰা 10 ছেপ্টেম্বৰলৈ। চেক বিতৰণ কৰা হ'ব 10 অক্টোবৰ তাৰিখে। বন্ধুসকল, এতিয়া চাওঁ আহক নিযুত মাইনা আঁচনিৰ জৰিয়তে কোনে কিমান টকাকৈ মাহে লাভ কৰিব। একাদশ দ্বাদশ শ্ৰেণী প্ৰথম আৰু দ্বিতীয় বৰ্ষ ডিপ্ল'মা অৰ্থাৎ পলিটেকনিকৰ বাবে মাহে প্ৰদান কৰিব 800 টকাকৈ। স্নাতক সংহত শিক্ষক শিক্ষা কাৰ্যসূচীৰ পাঠ্যক্ৰম তৃতীয় বৰ্ষ ডিপ্ল'মা অৰ্থাৎ পলিটেকনিক পাঠ্যক্ৰমৰ বাবে প্ৰদান কৰিব মাহে 1250 টকা। স্নাতকোত্তৰ আৰু BEd পাঠ্যক্ৰমৰ বাবে প্ৰদান কৰিব মাহে 2500 টকা। তাৰপিছত হৈছে নিযুত বাবু আঁচনি। স্নাতক পাঠ্যক্ৰমৰ বাবে প্ৰদান কৰিব মাহে 1000 টকা। স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে প্ৰদান কৰিব মাহে 2000 টকা। তো বন্ধুসকল, আজি আপোনালোকে নিশ্চয় জানিলে যে নতুনকৈ ঘোষণা কৰা নিযুত মাইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ বিষয়ে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।